সন্মানীয় ৰাইজসকল, আজি আপোনালোকে জানে আহি আমাৰ কাৰ্বি আংলঙত 72খন আমাৰ জিলা গঠন কৰা সেই দিনটো 1951 17 নৱেম্বৰ। সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ আমি একেলগে থাকিব বিচাৰিছোঁ। প্ৰথম কাৰ্বি আংলঙত গঠন কৰা ইউনাইটেড মিডিল ইষ্ট এণ্ড অত্যাচাৰ ডিষ্ট্ৰিক্ট প্ৰথমজন অধ্যক্ষ আছে CS বোৰ্ড, তেখেতে ডেপুটি চেয়াৰমেন হয়। আৰু প্ৰথম উপাধ্যক্ষ হৈছে জনতাৰ পাঠক, তেখেতে কাৰ্বি আংলঙত যেতিয়া জিলা অট'নমাছ মানে ইউনাইটেড মিডিল ইষ্ট এণ্ড অত্যাচাৰ ডিষ্ট্ৰিক্ট গঠন কৰা। তাৰপিছত এতিয়া মেম্বাৰ আছে আমাৰ হৰিবৰ বৰাও আছে, তেখেতে মেম্বাৰ আছে। ইয়াত ডিমাচাও আছে, লক্ষেন্দ্ৰ মাইবংশা আছে, ৰেংমাও আছে, খৰমেন্দ্ৰা ৰেংমা, গোটেই সকলো জাতি জনগোষ্ঠীক আমি একেলগে তেতিয়াও আমি বহবাস কৰিছোঁ। ইয়াত কাৰ্বি আংলঙত অকল কাৰ্বিয়ে বহবাস কৰা নাই, সকলো জাতি জনগোষ্ঠী আছে। বেছি অংশ কাৰ্বি পাৰ্চেণ্টেজ হিচাপে, কিন্তু ইয়াত সকলো জাতি জনগোষ্ঠী মিলি পিটি আমি হাত ধৰিছোঁ। আজি আপোনালোকে চাওক, আপোনালোকৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, সকলো দল সংগঠনৰ আশীৰ্বাদ, আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যেতিয়া মোৰ নেতৃত্বত লোৱাৰ পিছত ইয়াত কাৰ্বি আংলঙত কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আমি দেখা পোৱা নাই। আগতে আপোনালোকে জানে কাৰ্বি আংলঙত ইটো জাতিৰ লগত সংঘাত, কাৰ্বি কুকি ৰেংমা নাগা এনেকুৱা সংঘাত আমি দেখা পাইছোঁ। গতিকে সন্মানীয় ৰাইজসকল, আমি কাৰ্বি আংলঙত কৰ্মসংস্কৃতিৰ জৰিয়তে আমি পৰিচয় দিব বিচাৰিছোঁ। নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তাৰ কাৰণে সকলো আশীৰ্বাদ আৰু মৰম আৰু সহায়িকা কৰিব লাগিব। সন্মানীয় ৰাইজসকল, তিন কাৰ্বি আংলং আমি সমালোচনা অপপ্ৰচাৰ ৰাজনীতি নকৰোঁ, বেলেগৰ সমালোচনা কৰোঁ, অপপ্ৰচাৰ ৰাজনীতি নকৰোঁ। আমি ৰাইজৰ আকাংক্ষাবিলাকক যিমান পাৰোঁ আমি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ৰাইজৰ লগত আমি আছোঁ। ৰাইজৰ অভাৱ অভিযোগবিলাকক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি আমি সেইবিলাকৰ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। সন্মানীয় ৰাইজসকল, আজি আপোনালোকক চাওক, পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকক, BPL ফেমিলিবিলাকক অৰুণোদয় স্কিম পৰা আৰম্ভ কৰি বিনামূলীয়া ৰেচন কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ট্ৰিটমেণ্টত বছৰত 5 লাখ টকা আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে সেই সুবিধা দিয়াৰ পৰা আৰম্ভ কৰি বিনামূলীয়া ৰন্ধন গেছত দিয়াৰ পৰা আৰম্ভ কৰি বহুতো আঁচনি কৃষকবিলাকক প্ৰত্যেক বছৰত 6,000 কৰি তেওঁলোকৰ বছৰত দুখীয়া কৃষকবিলাকক তেওঁলোকৰ একাউণ্টত ভৰাই দিয়াৰ পৰা আৰম্ভ কৰি আমি কাৰ্বি আংলং ৰাইজক সেইবিলাক সুবিধা পাইছে। গতিকে কাৰ্বি আংলং ৰাইজৰ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক আমি আন্তৰিক নমস্কাৰ জনাইছোঁ। সেই মঞ্চত আজি ধন্যবাদ আপোনালোকক Pero que itu menjadi lagi, belum kan kami jadi bangsa belum